নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সঁহাৰি অসম ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টো আমি জানিম যে কেনেকৈ আপুনি নিজৰ পেটিএম ৱালেটৰ পৰা 0% চাৰ্জত পইচা পঠাব পাৰিব নিজৰ বেংক একাউণ্টলৈ কোনো ধৰণৰ ফুল KYC নকৰাকৈ। তেন্তে আহক বন্ধুসকল, পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনাক মোৰ নিজৰ পেটিএম এপ্লিকেশ্যনটো অপেন কৰি ইয়াত মই পেটিএমৰ যিটো নৰ্মেল চাৰ্জ থাকে সেইটো মই আপোনাক দেখাই দিছোঁ। মোৰ আনকি KYC ভেৰিফাইডো হৈ আছে। যদিহে আপোনাৰ KYC ভেৰিফাইড নাই তেতিয়াও আপুনি এই ট্ৰিকটো কৰিবলৈ পাৰিব। ইয়াত কি কৰিব, আপুনি দেখিছে পেটিএম ৱালেট বেলেঞ্চ আছে মোৰ 100 টকা, গতিকে মই ইয়াত যাম চেণ্ড মানি টু বেংক অপশ্যনত। চেণ্ড মানি টু বেংক অপশ্যনত মই যেতিয়া যাম তেতিয়া মই ইয়াত মোৰ এমাউণ্টটো চেণ্ড কৰিম, যিটো মই এমাউণ্ট নেকি ফ্ৰেণ্ডলৈ চেণ্ড কৰিব বিচাৰোঁ বা যালৈ চেণ্ড কৰিব বিচাৰোঁ, বেংকলৈ চেণ্ড কৰিব বিচাৰোঁ। ইয়াত চাব যে 5% চাৰ্জ ইয়াত দেখাইছে, কিন্তু আমি এতিয়া এনেকুৱা এটা ট্ৰিক আপোনাক জনাম যিটো ট্ৰিকৰ যোগেদি আপুনি নেকি এই 5% চাৰ্জটো নিদিয়াকৈ এইটো পঠাব পাৰিব আপোনাৰ বেংকলৈ। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, প্লে ষ্ট'ৰত যাব লাগিব। আপোনাৰ এণ্ড্ৰইড ফোনৰ প্লে ষ্ট'ৰত যোৱাৰ পিছত আপুনি কি কৰিব লাগিব, পেটিএম ইয়াত চাৰ্চ কৰিব লাগিব যে পেটিএম ফৰ বিজনেছ, আৰু এই এপ্লিকেশ্যনটো আপুনি চিম্পলি ইয়াত ইনষ্টল কৰি ল'ব লাগিব। হয় বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই এপ্লিকেশ্যনটো ইনষ্টল আপুনি কৰি ল'ব আপোনাৰ এণ্ড্ৰইড ফোনত। যেতিয়া নেকি আপুনি এই এপ্লিকেশ্যনটো চিম্পলি ইনষ্টল কৰি ল'ব আপোনাৰ এণ্ড্ৰইড ফোনত, ই অলপ টাইম ল'ব, কাৰণ আপোনাৰ ইণ্টাৰনেট স্পীডৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান সময় ই ল'ব। যেতিয়া নেকি আপোনাৰ এই পেটিএম ফৰ বিজনেছ এপ্লিকেশ্যনটো সম্পূৰ্ণৰূপে সঠিকভাৱে আপোনাৰ এণ্ড্ৰইড ফোনত ইনষ্টল হৈ যায়, তেতিয়া আপুনি বাকী ষ্টেপবোৰ ফ'ল' কৰিব। হয় বন্ধুসকল, ইয়াত কি কৰিব, মোৰ পেটিএম ফৰ বিজনেছ এপ্লিকেশ্যনটো মই চিম্পলি ইনষ্টল হৈছে, ইয়াক মই চিম্পলি অ'পেন কৰি ল'ম। আৰু অ'পেন যেতিয়া আপুনি কৰিব তেতিয়া আপোনাৰ ওচৰত লেংগুৱেজ ছেটআপ ছেলেক্ট কৰিবলৈ এটা অপশ্যন আহিব। হয় বন্ধুসকল, প্ৰথম ইণ্টাৰৰ পিছত ইয়াৰ লেংগুৱেজ ছেটআপটো আপুনি ছেলেক্ট কৰিব লাগিব। হয় বন্ধুসকল, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো বাই ডিফল্ট লেংগুৱেজ আপুনি ব্যৱহাৰ কৰিব বিচাৰে, মই এতিয়া ইংলিছ ব্যৱহাৰ কৰিম, গতিকে ইংলিছ অপশ্যনটোত ছেলেক্ট কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিম। তাৰপিছত দেখা পাইছে যে লেংগুৱেজ ছেটআপ ইজ কমপ্লিট। হয় বন্ধুসকল, নেক্সট ষ্টেপত আপুনি কৰিব লাগিব গেট ষ্টাৰ্টেড। হয় বন্ধুসকল, গেট ষ্টাৰ্টেড অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি পেটিএমৰ একাউণ্ট নাম্বাৰ এটা দি ইয়াত লগ ইন কৰিব লাগিব। হয় বন্ধুসকল, এইটো আপোনাৰ KYC থকা নম্বৰো হ'ব পাৰে, KYC নোহোৱা নম্বৰো হ'ব পাৰে, কোনো কথা নাই। ইয়াত আপুনি কি কৰিব লাগিব যে আপোনাৰ যিটো পান কাৰ্ড আছে আৰু ইয়াত এটা আপোনাৰ একাউণ্ট এটা ইয়াত এড কৰিব লাগিব, অৰ্থাৎ বেনিফিচিয়াৰী হিচাপে আপুনি একাউণ্ট এটা ইয়াত ছেটেল কৰিব লাগিব। আপোনাৰ ষ্টেট বেংকৰ একাউণ্ট হ'ব পাৰে, যিহৰো একাউণ্ট হ'ব পাৰে। ইয়াত যেতিয়া আপুনি একাউণ্ট নাম্বাৰ আৰু পান কাৰ্ডটো দিব ইয়াত আপোনাৰ হৈ যাব। মোৰ যিহেতু ইয়াত KYC থকা একাউণ্ট, মোৰ ইয়াত একো নুসুধে বা কোনো ধৰণৰ পান কাৰ্ড ইয়াত নিবিচাৰে, একাউণ্ট নিবিচাৰে, সেইটো অট'মেটিক লৈ ল'ব পেটিএম পে'মেণ্ট বেংকটো। কাৰণ আপোনাৰ যদিহে কোনো ধৰণৰ KYC ফুল KYC কৰা নাই তেতিয়া আপুনি কি কৰিব লাগিব, ইয়াত পান কাৰ্ডৰ ডকুমেণ্টছ আপুনি ছাবমিট কৰিব লাগিব, লগতে আপুনি ইয়াত আপোনাৰ বেংকটো ইয়াত ছেটেলমেণ্ট হিচাপে এড কৰিব লাগিব। যেতিয়া আপুনি কোনো ধৰণৰ বেংক ইয়াত এড কৰি ল'ব তেতিয়া আপুনি কি কৰিব মই দেখাই আছোঁ। হয় বন্ধুসকল, এই ট্ৰিকটো সম্পূৰ্ণ ৱৰ্কিং। আপুনি বেক কৰিব এতিয়া কি কৰিব, ইয়াত এটা QR কোড অপশ্যন আছে, এই QR কোড অপশ্যনটোত আপুনি যাব। এই QR কোড অপশ্যনত যোৱাৰ পিছত আপুনি ইয়াত গট এইটো ক্লিক কৰি দিব। তাৰপিছত এইটো QR কোড নেকি আপোনাৰ আছে সেইটো আপুনি ডাউনলোড কৰি ল'ব পাৰে চিম্পলি। এই QR কোডটো আপুনি ডাউনলোড কৰি ল'ব নাইবা প্ৰিণ্ট কৰি ল'ব। যেতিয়া আপুনি এই QR কোডটো চিম্পলি আপোনাৰ এণ্ড্ৰইড ফোনত ডাউনলোড কৰি ল'ব, নতুবা আপুনি এই QR কোডটো স্ক্ৰীনশ্বট এটা লৈ ল'ব। যেতিয়া নেকি আপুনি এই QR কোডটো ডাউনলোড বা স্ক্ৰীনশ্বট এটা লৈ ল'ব তেতিয়া আপুনি এই QR কোডেৰে পে'মেণ্ট ৰিচিভ কৰিব পাৰিব আপুনি নেকি যিটো বেংক একাউণ্ট ইয়াত লিংক কৰিছে। হয় বন্ধুসকল, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, এই QR কোডটো ইয়াত কপি কৰি ল'ব লাগিব, আদাৰৱাইজ আপুনি কি কৰিব লাগিব, স্ক্ৰীনশ্বট এটা লৈ ল'ব লাগিব। মই এতিয়া ইয়াত এটা স্ক্ৰীনশ্বট লৈ ল'ম মোৰ যিটো QR কোড আছে। হয় বন্ধুসকল, QR কোডৰ মই স্ক্ৰীনশ্বটটো ইয়াত লৈ লৈছোঁ। স্ক্ৰীনশ্বট লোৱাৰ পিছত আপুনি কি কৰিব লাগিব, এই স্ক্ৰীনশ্বটটো আপোনাৰ গেলাৰীত ছেভ থাকিব, এই স্ক্ৰীনশ্বটটোৰে আপুনি পে'মেণ্টবোৰ ৰিচিভ কৰিব পাৰিব। এতিয়া বন্ধুসকল কি কৰিব, আপুনি যেতিয়া স্ক্ৰীনশ্বট ল'ব আপুনি বেক হৈ যাব। এতিয়া আপোনাৰ পেটিএম বিজনেছ একাউণ্টটো ছেটেল হৈ যাব, যিহেতু আপুনি বেংক একাউণ্টৰ পান কাৰ্ডটো ইয়াত লিংক কৰি দিছে। হয় বন্ধুসকল, তাৰপিছত আপুনি কি কৰিব, নিজৰ যিটো পেটিএম ৱালেট আছে য'ত নেকি KYC আছে বা KYC নাই সেইটো কোনো ডিপেণ্ড নকৰে, এইটো আপুনি আহি যাব। আহি কেনে আপোনাৰ যিজন ফ্ৰেণ্ড, যদিহে ইয়াত গুৰুত্বপূৰ্ণ কথা যে যদিহে আপোনাৰ ফ্ৰেণ্ডৰ ওচৰত KYC আছে আৰু যদি আপোনাৰ KYC নাই তেতিয়া আপুনি ফ্ৰেণ্ডক পঠাব পাৰিব। যদিহে আপোনাৰ ফুল KYC অলৰেডি কৰা আছে তেতিয়া আপুনি যিকোনো এজন ফ্ৰেণ্ডক পঠাব পাৰিব এই পইচাটো ট্ৰিকটো ব্যৱহাৰ কৰাৰ বাবে। কিন্তু যদিহে আপোনাৰ ফুল KYC নাই তেতিয়া আপুনি এজন ফ্ৰেণ্ড এনেকুৱা বাচিব যাৰ নেকি ফুল KYC কৰা আছে। আৰু ইয়াত চেণ্ড অপশ্যনত ক্লিক কৰাৰ আগতে আপুনি ৱালেট অপশ্যনটো ছিলেক্ট কৰি ল'ব যে ফ্ৰেণ্ডক কিহেৰে পে'মেণ্ট কৰিব। ফ্ৰেণ্ডক ইয়াত মোৰ বেংক আছে কাৰণে বেংক দেখাইছে, কিন্তু মই ইয়াক মোৰ ফ্ৰেণ্ডক মই ৱালেটৰ বেলেঞ্চৰ পৰা ট্ৰান্সফাৰ কৰি দিম। আৰু তেওঁ অৰ্থাৎ আপুনি যদিহে কোনো ফ্ৰেণ্ডৰ পৰা পইচাটো ৰিচিভ কৰে আৰু আপুনি যেতিয়া নিজৰ একাউণ্টৰ পৰা পইচাটো ফ্ৰেণ্ডলৈ পঠালে, তাৰপিছত যেতিয়া আপোনাক ফ্ৰেণ্ডে পইচাটো পুনৰ আপোনাৰ নাম্বাৰত দিব তেতিয়া সেই নাম্বাৰৰ পে'মেণ্টটো আপোনাৰ ক'ত আহিব, সেই ছেটেলমেণ্টটো আপুনি বিজনেছ একাউণ্টত ছিলেক্ট কৰি থ'ব পাৰে যে এই যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো মই নিজৰ পেটিএম ৱালেটত ৰিচিভ কৰিম, আদাৰৱাইজ মোৰ যিটো বেংক একাউণ্ট মই কানেক্ট কৰি দিছোঁ সেই একাউণ্টত মই ৰিচিভ কৰিম।
হয় বন্ধুসকল, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, পুনৰ ফ্ৰেণ্ডৰ একাউণ্টৰ পৰা যেতিয়া ফ্ৰেণ্ডে যেতিয়া আপোনাক পইচাটো পুনৰ আপোনাৰ নাম্বাৰত পঠাই দিব, ঠিক এনেদৰে মই ইয়াত মোৰ ডেম' একাউণ্টৰ কাৰণে মোৰ বেলেগ এটা নম্বৰৰ পৰা পঠাই দিলোঁ। অপশ্যনত ক্লিক কৰি দিব। পে' নাও অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পে'মেণ্ট আছে 100 টকাৰ, সেই পে'মেণ্টটো আপোনাৰ ফ্ৰেণ্ডৰ একাউণ্টৰ পৰা আপোনাৰ নিজৰ একাউণ্টলৈ যিটো পে'টিএম ফৰ বিজনেছ এপ্লিকেশ্যন আছে তাত আহি যাব। আপোনাৰ বিজনেছ একাউণ্টত অহাৰ পিছত 24 বিজনেছ আৱাৰৰ পিছত আপুনি যিটো বেংক একাউণ্ট আপোনাৰ বিজনেছ একাউণ্টৰ লগত কানেক্ট কৰি দিছে তালৈ গুচি যায়। যদিহে ট্ৰেন্সফাৰ হোৱা নহয় তেতিয়া আপুনি কি কৰিব লাগিব, ছেটেলমেণ্ট অপশ্যনত যাব লাগিব। আৰু এই ছেটেলমেণ্ট অপশ্যনটোৰ কাম হৈছে যেতিয়া আপুনি কোনো এটা পে'মেণ্ট নিজে মেনুৱেলি ছেটেল কৰিব বিচাৰে সেইটো আপুনি ছেটেল কৰিব পাৰে। ইয়াত আপুনি যেতিয়া ট্ৰান্সফাৰ টু বেংক অপশ্যনত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ এটা ট্ৰান্সফাৰিং ইন প্ৰগ্ৰেছ বুলি এটা অপশ্যন আহিব। ইয়াত আপুনি চিম্পলি বেক আহিব আৰু ছেটেলমেণ্ট অপশ্যনত গৈ ট্ৰান্সফাৰ টু বেংক অপশ্যনত আপুনি ক্লিক কৰি দিব। ইয়াত ট্ৰান্সফাৰ টু বেংক অপশ্যনত যেনেকৈ আপুনি ক্লিক কৰি দিব তাত আপোনাৰ দেখাব যে এমাউণ্টটো আপুনি 100 টকা হ'ব। 100 টকাটো আপুনি ছেলেক্ট কৰিব, ছেলেক্ট কৰি প্ৰচেছ কৰিব, তেতিয়া বেংক ট্ৰান্সফাৰ ইন প্ৰগ্ৰেছ দেখাব আৰু অলপ পিছতে বেংক ট্ৰান্সফাৰ ছাকচেছফুল দেখাই দিব। হয় বন্ধুসকল, এনেকৈ আপুনি পে'টিএম বিজনেছ একাউণ্টৰ পৰা বা পে'টিএম ৱালেটৰ পৰা আপোনাৰ বেংক একাউণ্টলৈ 0% চাৰ্জত পইচাটো পঠাব পাৰে। হয় বন্ধুসকল, আশা কৰিলোঁ আজিৰ ভিডিঅ'টো আপুনি বুজিলে যে কেনেকৈ আপুনি পে'টিএম একাউণ্টৰ পৰা পে'টিএম ৱালেটৰ পৰা 0% চাৰ্জত পইচা পঠাব পাৰিব নিজৰ বেংক একাউণ্টলৈ। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।